हेलो गाइस वेलकम टू माय यूट्यूब चैनल साइंस लवर 786 এই ভিডিওটোত মই তোমালোকক ক্লাস 10 ৰ এছএছএলসি এক্সাম 2023 ৰিজাল্ট কেতিয়া দিব আৰু গ্ৰেছ মাৰ্ক কেনেকৈ দিয়া হয় এ টু জেড দেখুৱাম তো তোমালোকে ভিডিও স্ক্ৰিপ্ট নকৰাকৈ দেখি থাকা। প্ৰথমতে দিয়া আছে গ্ৰেছ মাৰ্ক কি গ্ৰেছ মাৰ্ক সকলোৱে পাবনে তো মই তোমালোকৰ এই দুটা কোশ্চেনৰ সকলৰ প্ৰবলেম হৈ থাকে তো এই দুটা কোশ্চেন সলভ কৰি দিম। যে প্ৰথমে দিয়া আছে যে গ্ৰেছ মাৰ্ক কি গ্ৰেছ মাৰ্ক হল যে এটা মাৰ্ক যাৰ দ্বাৰা হেল্প হয় যে তুমি পাস কৰিবা ফেল কৰিছা তথাপি পাস কৰিব পাৰিবা। তো তুমি যদি কোনো এটা সাবজেক্টত গ্ৰেছ মাৰ্ক বিচাৰা তো গ্ৰেছ মাৰ্ক সকলোৱে পাবনে নাই কোনে কোনে পাব এ টু জেড কম। প্ৰথমতে দিয়া আছে গ্ৰেছ মাৰ্ক তো গ্ৰেছ মাৰ্ক তুমি ফেল কৰিছা গ্ৰেছ মাৰ্কৰ জৰিয়তে তুমি পাস কৰিব পাৰা তো এটা হেল্প নাম্বাৰ হয় তোমাৰ পাস কৰাৰ কাৰণে। দ্বিতীয়তে যেটো আছে যে গ্ৰেছ মাৰ্ক সকলোৱে পাবনে নাই গ্ৰেছ মাৰ্ক সকলোৱে নাপায় কিয়নো গ্ৰেছ মাৰ্ক অকল সেইবিলাক ষ্টুডেণ্টে পাব যিবিলাক ষ্টুডেণ্টে এভাৰেজ ষ্টুডেণ্ট হয় আৰু অকল পাস কৰিব লাগে। তেওঁলোকে বহুতে হয়তো পাইছে যে 30 পালে পাস ইয়াৰ ভিতৰত 28 পাইছে কোনোবা 27 পাইছে এইবিলাক পাইছে তো তাৰ ভিতৰত তোমাৰ 2-3 হলে তুমি পাস কৰিবা তেতিয়া এইজন ষ্টুডেণ্টক কি গ্ৰেছ মাৰ্ক দিয়া হয় যাতে তেওঁ এক্সামত পাস কৰিব পাৰে আৰু আগুৱাই যাব পাৰে আৰু তোমাৰ খাতাটো চাই তোমাক গ্ৰেছ মাৰ্ক দিয়া হয়। তার পিছত যেটো হয় যে যিবিলাক ভাল ষ্টুডেন্ট আছে তেওঁলোকৰ গ্ৰেছ মাৰ্কৰ কোনো দৰকাৰ নহয়। এতিয়া মই তোমালোকক কম যে ৰিজাল্ট যে এছএছএলসি 2023 যেটো এক্সাম আছে এটোৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব আৰু ৰিজাল্টটো কোন দিন নিশ্চিত কৰা হ'ব। তো ইয়াৰ আগতে বহুত ঘোষণা আহিছে যে এছএছএলসি যেটো ৰিজাল্ট হয় এটো মে মাহৰ 2 তাৰিখত দিয়া হ'ব কোনোবাই কৈছে যে 7 তাৰিখত দিয়া হ'ব কোনোবাই কৈছে যে 6 তাৰিখত দিয়া হ'ব। তো এটো লৈ তোমালোকৰ মাজত বহুত সমস্যা চলি আছে যে কিমান তাৰিখত ৰিজাল্ট দিয়া হ'ব আৰু এছএছ যেটো এক্সাম আছে এটো ৰিজাল্ট কেতিয়া দিয়া হ'ব এটো লৈ বহুতৰে মাজত বহুত কনফিউজন চলি আছে। তো এটো লৈ মই তোমালোকক ডিসকাস কৰিম যে এটো লৈ এতিয়া কোনো ঘোষণা হোৱা নাই যে ৰিজাল্ট এছএছএলসি বা এছএছ এক্সাম যেটো আছে এটো ৰিজাল্ট কেতিয়া দিয়া হ'ব। তো এইটো ঘোষণা হলে তোমালোকে বুজিব পাৰিবা। তো এইটো লৈ তোমালোকৰ মাজত বিতৰ্ক চলি থাকিব নালাগে আৰু এইটো লৈ সমস্যাৰ সন্মুখীন হ'ব নালাগে। ৰিজাল্ট যেতিয়া দিয়া হ'ব তোমালোকে পাই যাবা আৰু ৰিজাল্টটো চেক কৰাৰ কাৰণে তুমি যদি তোমাৰ ৰিজাল্ট চেক কৰিব বিচাৰা তেনেহলে ৰিজাল্ট assam.in ত চেক কৰিব পাৰিবা বা বহুত ওয়েবসাইটত চেক কৰিব পাৰিবা আৰু যেতিয়া ৰিজাল্টটো দিয়া হ'ব তোমালোকে সকলে অফিচিয়াল ভাৱে জানিব পাৰিবা। তো এইবিলাক লৈ বিতৰ্ক বা সমস্যাৰ সন্মুখীন হ'ব নালাগে আৰু তোমালোকে অলৱেজ পজিটিভ মাইন্ডত থাকিব লাগে আৰু এইবিলাক ৰিজাল্টৰ চিন্তা বাদ দি তোমাৰ এক্সামটো যদি ভাল হৈছে তেনেহলে ৰিজাল্টটো ভাল হ'ব আৰু এইবিলাক বাদ দি তোমালোকে ভাবা যে আগত কি কৰিবা আৰ্টছত পঢ়িব না সায়েন্সত পঢ়িবা আৰু কেনেকৈ পঢ়িব লাগে আৰু কেনেকৈ কি কৰিব লাগে এইবিলাক ভাবা। আৰু গ্ৰেছ মাৰ্কৰ যেটো বিষয় আছে তোমালোকৰ ভাবে এটা গুড নিউজ হয় যে এইবিলি বেছিকৈ গ্ৰেছ মাৰ্ক দিয়া হ'ব কিয়নো মেট্ৰিক পৰীক্ষাক লৈ বহুত বিতৰ্ক আৰু কোশ্চেন লিকৰ যেটো সমস্যা চলি আছিল এইটো সন্মুখত ৰাখি তোমালোকৰ ভাবে এইটো ব্যৱস্থা কৰা হৈছে। তো ভিডিওটো অলপ ভাল লাগিলে তোমালোকে চেনেলটো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা আৰু ফুল ওয়াচ কৰিবা।